নমস্কাৰ মই নিৰ্ভীমাংকৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ছুটি ব্লগৰ মাজলৈ আৰু আজি হ'ল 6 মাৰ্চ এতিয়া গৈ আছোঁ টিপ্লাই ভকতপাৰা সাৰ্বজনীন পালনাম মহোৎসৱলৈ আৰু এতিয়া আমি চাহ খাব বহি গ'লোঁ সকলোৱে চাহ খোৱা হোৱাৰ পিছত ধুনীয়া কেইখনমান ফটো উঠি ল'লোঁ আৰু ফটো উঠাৰ পিছত আমি এনেকৈ ভাত খাব বহি গ'লোঁ আৰু ভাত আচলতে কেনেকুৱা কি দিছে মই আপোনালোকক দেখুৱাই আছোঁ আচলতে এনেকৈ দিছে তো সকলোৱে তো এতিয়া ভাত খাই আহি আমি এনেকৈ ওলালোঁ বাহিৰত আৰু বাহিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই দিছোঁ যিহেতু বহুত ৰ'দ দিছে গতিকে এনেকৈ আমি গছৰ তলত বহি আছোঁ গছৰ তলত বহি আড্ডা মাৰি আছোঁ আৰু এটাই ভাল লাগিছে মোৰ ফ্ৰেণ্ড ৰুবি আগিয়াৰ পৰা আহিছে আমি একেলগে আগিয়াত পঢ়িছিলোঁ আৰু সিহঁতক আচলতে নাম গাবৰ কাৰণে নিমন্ত্ৰণ দিছিলে আৰু গতিকে আহিছে যিহেতু সিহঁতক মই আমাৰ ঘৰত লৈ আহিলোঁ আমাৰ ঘৰত লৈ আহি চাহ খোৱালোঁ আৰু চাহ খোৱা হোৱাৰ পিছত এনেকৈ সন্ধিয়া হৈ গ'ল আৰু সন্ধিয়া হোৱাৰ লগে লগে এতিয়া ওলালোঁ সন্ধিয়া আমি পালনাম মহোৎসৱলৈ যাবলৈ বুলি আৰু ৰাতিৰ ভাগত এনেকুৱা দৃশ্য এটাই খুব মনোমোহা দৃশ্য এটাই গঢ় লৈছে আৰু আপোনালোকে চাব পাৰে খুব ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থাই আচলতে মুগ্ধ কৰিছে গতিকে ফটো নুঠি একেবাৰে থাকিব নোৱাৰিলোঁ ফটো উঠিলোঁ কেইখনমান আৰু খুব বেছিয়ে ভাল লাগিলে আমি আটাই ফটো উঠিলোঁ আৰু কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে সকলোৰে লগতে সময় কটাই আৰু চাব পাৰে এয়াই হ'ল পালনামৰ পৰিৱেশ আৰু ইয়াতে নাম গাই আছে যিহেতু এইবাৰ দশম বাৰ্ষিক 10টা বছৰত পৰি দিলে আৰু খুব বেছি ভাল লাগিলে গতিকে অনুপম ভাই আৰু মই আমি এনেকৈ নাচি পুৰা একদমেই মানে কি ক'ম ভাঙা নাই আপোনালোকে চাব পাৰে খুব বেছিয়ে ভাল লাগিলে যিহেতু পালনাম মহোৎসৱলৈ মোৰ আচলতে মাতটো ভাগিছে আপোনালোকে গম পাইছে যিহেতু সন্ধিয়া ৰাতি হৈ গ'ল ৰাতি হোৱাৰ লগে লগে এতিয়া আমি শুই গ'লোঁ আৰু আজি হ'ল 7 মাৰ্চ আৰু 7 মাৰ্চ হ'ল আজি ভাগৱত ভ্ৰমণ গতিকে ভাগৱত ভ্ৰমণলৈ বুলি ওলালোঁ আমি গোটেইকেইজন মানে আমাৰ গোবিন্দ ভাই আছে আৰু এইফালে অংকুদা আছে গোটেইকেইজনে আমি ওলালোঁ আৰু চাব পাৰে আহি পালোঁ এতিয়া ভাগৱত ভ্ৰমণত আৰু খুব বেছিয়ে ভাল লাগে যিহেতু ভাগৱত ভ্ৰমণত সকলোৱে আহে সকলোৱে এনেকৈ খুব নাচি গাই ফূৰ্তি কৰে খুব বেছিয়ে ভাল লাগে আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ যদি কেতিয়াবা মন কৰে আহিব আমাৰ ভকতপাৰা পালনাম মহোৎসৱলৈ এনেকুৱা এটা দৃশ্যই গঢ় লয় এনেকুৱা এটা যিটো মানে এক্সট্ৰিম লেভেলত সকলোৱে ফূৰ্তি কৰে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকে চাব পাৰে 3টা দৃশ্য মই স্ক্ৰীণত দি দিছোঁ গতিকে চাব পাৰে কি ধুনীয়া লাগিলে আমাৰ যি টিপ্লাই ভকতপাৰা সাৰ্বজনীন পালনাম মহোৎসৱত শেষৰ দিনত আচলতে বহুতে ফূৰ্তি হয় মই ভাষাৰে বুজাব নোৱাৰিলোঁ সকলোৱে আচলতে হৰিৰ নামত হওক মুগ্ধ হৈ পৰে যিহেতু সকলোৱে গমেই পাইছে তো ইয়াত যদি কোনোবাই দুখো পায় মানে কাৰো কিছু ক'ব লগা নাথাকে আৰু তো এয়াই পৰিৱেশ আৰু আমি এনেকৈ গছৰ তলত বহি গ'লোঁ যিহেতু শেষ হ'ল ভাগৱত ভ্ৰমণ আৰু যিহেতু এতিয়া ভাত দিব আৰু ৰাইজেৱা ল'ব ৰাইজেৱা লোৱা হৈ গ'ল আমাৰ ইহঁতৰ ৰাইজেৱা লোৱাত ব্যস্ত একেবাৰে তো ৰাইজেৱা এইফালে চলি আছে আমি ৰাইজেৱা ল'লোঁ লোৱা হোৱাৰ পিছতে ভাত খালোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব